ছাত্ৰ-ছাত্ৰীসকল তোমালোকক eSrenikotha চেনেলটিলে পুনৰবাৰ স্বাগতম জনাইছো আমি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ অৰ্থাৎ যোৱা 5 বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা প্ৰশ্ন উত্তৰসমূহ আমি ডিসকাস কৰি আছিলো আৰু যোৱা খণ্ডটিত আমি সমূহ প্ৰশ্নৰ উত্তৰসমূহ আমি ডিসকাস কৰিছিলো আৰু ইয়াতে ৰৈ যোৱা প্ৰশ্নসমূহ আমি আজি এই খণ্ডটিত ডিসকাস কৰিম গতিকে আহা আমি খণ্ডটিৰ মাজলৈ যাওঁ সোৱা তোমালোকৰ কি প্ৰশ্ন দিয়া আছে যে পৰ্যাবৃত্ত তালিকাৰ এটা অংশ তলত দেখুৱা হ'ল এই এটা অংশ দেখুৱাই দিছে ঠিক আছে তাত তোমাৰ কি দিয়া আছে সোৱা ওপৰৰ তালিকাৰ ওপৰত ভিত্তি কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখিব দিছে 1 নম্বৰ প্ৰশ্নটো দিয়া আছে কোনটো মৌলই কেটায়ন গঠন কৰে কেটায়ন মানে আমি কলো অলৰেডি যে ধনাত্মক আয়ন ওপৰৰ ফালে পজিটিভ মানে ইলেক্ট্ৰন এৰি দিব লাগিব ঠিক আছে ইলেক্ট্ৰন এৰি দিব লাগিব কোনটো মৌলৰ পাৰমাণৱিক আকাৰ আটাইতকৈ কম আৰু এনেকৈ তিনটা প্ৰশ্ন মুঠতে দিয়া আছে আৰু তোমালোকক এখন পৰ্যাবৃত্ত তালিকাখনৰ এটা অংশ দিয়া আছে তুমি বৰ্ডত আঁকিছৱে ঠিক আছে তো এই অংশটোৰ পৰা তুমি কি বুজি আছা এইফালে তোমালোকক পৰ্যায়বোৰ দেখুৱাইছে এই কাৰ্চিনডাল দিয়া আছে নহয় পৰ্যায় এটো তাৰ মানে 2 নম্বৰ পৰ্যায় এটো 3 নম্বৰ পৰ্যায় আকৌ বৰ্গবোৰৰ নম্বৰবোৰ দিয়া আছে 1 2 এটো তোমাৰ 16 17 18 তো এইবোৰ বৰ্গ এতিয়া তোমাক সুধিছে কোনটো মৌলই কেটায়ন গঠন কৰে হয় এতিয়া আমি কেটায়ন গঠন কৰে 2 নম্বৰ বৰ্গ বিলাকৰ মৌলই কি কৰে তোমাৰ দুটা ইলেক্ট্ৰন এৰি দিয়ে মনত আছে নে নাই দুটা ইলেক্ট্ৰন এৰি দিয়ে গতিকে দুটা ইলেক্ট্ৰন এৰি দিলে ই কি কৰিব কেটায়ন গঠন কৰিব হয় গতিকে কেটায়ন গঠন কৰিব বা আমি তোমাৰ যদি মনত না থাকে 2 নম্বৰ বৰ্গ দুটা ইলেক্ট্ৰন এৰি দিয়ে বুলি তুমি এটোটো মনত থাকিব তোমাৰ যে 2 নম্বৰ বৰ্গত আছে গতিকে ইয়াৰ বাহিৰৰ খলত কেইটা ইলেক্ট্ৰন আছে দুটা আছে হয়নে তো দুটা ইলেক্ট্ৰন যদি বাহিৰৰ খলত আছে ই 6টা লোৱাটো ভাল পাব নে দুটা এৰি দিয়াটো ভাল পাব obviously কি হ'ব তোমাৰ দুটা ইলেক্ট্ৰন এৰি দিয়াটো তাৰ কাৰণে কি হ'ব বেছি সহজ হ'ব 6টা লোৱাতকে গতিকে দুটা এৰি দিলে কি হ'ব 2 প্লাস হ'ব তাৰ মানে ই কি গঠন কৰি আছে কেটায়ন গঠন কৰি আছে आंसर পাই গলা বাকি কেটা সোৱাৰ প্ৰয়োজন নাই তো মই সুধিছে কোনটো মৌলই কেটায়ন গঠন কৰে কোনটো মৌলই কেটায়ন গঠন কৰে বি মৌলই কেটায়ন গঠন কৰে এটা প্ৰশ্ন হ'ল এতিয়া আহা 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে কোনটো মৌলৰ পাৰমাণৱিক আকাৰ আটাইতকৈ কম কোনটো মৌলৰ পাৰমাণৱিক আকাৰ আটাইতকৈ কম এতিয়া সোৱা হেতুৰ কাৰণে তোমালোকৰ মনত আছে নে পৰ্যায় এটা যেতিয়া আমি বাওফালৰ পৰা সোফাললৈকে যাওঁ পাৰমাণৱিক আকাৰ কি হৈ যায় বাঢ়ি যায় নে কমি যায় পাৰমাণৱিক আকাৰ কমি যায় আকৌ বৰ্গ এটাত যেতিয়া তললৈকে আহো তেতিয়া তাৰ পাৰমাণৱিক আকাৰ কি হয় বাঢ়ি যায় তো এতিয়া এইটো পৰ্যায়ৰ কথা ভাবা এইফালৰ পৰা এইফাললৈকে গলে আমাৰ কি হ'ব পাৰমাণৱিক আকাৰ কি হৈ যাব সৰু সৰু হৈ গৈ আছে মানে বিতকে ডি সৰু ডিতকে সি সৰু আকৌ সিতকে ই ডাঙৰ হ'ব কাৰণ বৰ্গত তলৰ ফালে আহিলে কি হৈ যায় পাৰমাণৱিক আকাৰটো বাঢ়ি যায় তাৰ মানে আটাইতকৈ সৰু কোনটো পালো এইফালৰ পৰা যাওতে আটাইতকৈ সৰু ই ইয়াতকে আকৌ ই ডাঙৰ কাৰণ ই তলৰ ফালে আছে তাৰ বৰ্গত গতিকে আটাইতকৈ সৰু মৌল কি হ'ব সি आंसर আমি 2 নম্বৰৰ आंसरটো পাই গলো আটাইতকৈ সৰু মৌলটো কি সি তাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে কোনটো মৌলৰ ৰাসায়নিক ধৰ্ম মেগনেছিয়াম মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা দিয়া আছে 12 হৈতে একে ধৰণৰ মানে মেগনেছিয়ামৰ হৈতে কোনটো মৌলৰ তোমাৰ কি হ'ব ৰাসায়নিক ধৰ্মবোৰ একে হ'ব সো আমি জানো এটা বৰ্গত যিকেটা মৌল থাকে হিয়তৰ ৰাসায়নিক ধৰ্মবোৰ কি হয় একে হয় তো এতিয়া আমাৰ মেগনেছিয়ামৰ লগত মিলাব দিছে মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা দিয়া আছে 12 তো 12 ৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা 282 তাৰ মানে বাহিৰৰ কক্ষত কেইটা ইলেক্ট্ৰন আছে 2 তাৰ মানে এটো কোনটো বৰ্গত আছে 2 নম্বৰ বৰ্গত থকা মৌল হয় নে নহয় তো 2 নম্বৰ বৰ্গত থকা মৌল আৰু কোনটো আছে ইয়াতে বি আছে গতিকে ইয়াৰ ধৰ্ম কাৰ লগত মিলিব বিৰ লগত মিলিব ক্লিয়াৰ একেটা বৰ্গত থকা আটাইবোৰ মৌলৰে ধৰ্ম কি হয় একে হয় গতিকে ৰাসায়নিক সাদৃশ্য থকা বুলি যদি তোমাক হদে ডাইৰেক্ট চালে হল সেই সেম বৰ্গত কোনটো মৌল আছে বি আছে आंसर বি ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো সোৱা কি দিয়া আছে নাইট্ৰজেন যাৰ পাৰমাণৱিক সংখ্যা 7 দিয়া আছে আৰু ফসফৰাছ পাৰমাণৱিক সংখ্যা 15 গতিকে দুটা মৌল দিছে নাইট্ৰজেন আৰু ফসফৰাছ পাৰমাণৱিক সংখ্যা দুটা দিয়া আছে ইহতে কি কৈছে পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে যদি তোমালোকৰ মনতো নাই তথাপি ইয়াতে লিখিয়ে দিছে তোমালোকৰ বৰ্গ কিমান নম্বৰত থাকে 15ত থাকে এতিয়া তোমাক সুধিছে এই মৌল দুটাৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা পাৰমাণৱিক সংখ্যা দিয়া আছে ইলেক্ট্ৰনীয় বিন্যাস লিখা একেবাৰে সহজ ঠিক আছে তথাপি এতিয়া তোমাৰ প্ৰশ্নটো দিয়া আছে যে দুটা মৌল দিয়া আছে এটা হৈছে তোমাক নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা 7 দিয়া আছে আৰু এটা ফসফৰাছ তাৰ পাৰমাণৱিক সংখ্যা কিমান দিয়া আছে 15 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো হ'ব 2.5 হয় 25 আৰু ইয়াৰ হ'ব 285 15 দুই আছে 10 পাছে 15 হয় হল ইহতৰ ইলেক্ট্ৰনীয় বিন্যাস হৈ গল তাৰমানে আমাৰ এটা পাৰ্ট শেষ এতিয়া নেক্সট পাৰ্টটো চোৱা
নেক্সট পাৰ্টত কি দিয়া আছে ইহঁতৰ কোনটো মৌল বেছি বিদ্যুৎ ঋণাত্মক আৰু কিয় চোৱা বৰ্গটোত দিয়া আছিল নাইট্ৰজেন আছে ফসফৰাছ আছে 15 নম্বৰ বৰ্গত আছে আৰু বৰ্গটোত আমি জানো এনেকৈ আছে নাইট্ৰজেনটো ওপৰত তলত ফসফৰাছ আমি আৰু এটা কথা পঢ়িছিলো যে ধাতুবোৰ কি হয় বিদ্যুৎ ধনাত্মক হয় অধাতুবোৰ কি হয় বিদ্যুৎ ঋণাত্মক হয় হয় নে নাই অধাতুবোৰ বিদ্যুৎ ঋণাত্মক হয় এটা তোমাক চাব দিছে কোনটো বেছি বিদ্যুৎ ঋণাত্মক তাৰ মানে তোমাক কি চাব দিছে কোনটো বেছি অধাতৱীয় ধৰ্ম দেখুৱায় আৰু আমি জানো বৰ্গ এটাত যেতিয়া আমি কি কৰো তোমাৰ এইফালে পৰ্যায় বৰ্গ এটাত যেতিয়া আমি তলৰ পৰা ওপৰৰ পৰা তললৈকে যাওঁ তেতিয়া কি হয় তোমাৰ অধাতৱীয় ধৰ্ম কমি যায় তাৰ মানে ওপৰৰটোৰ কি হয় তোমাৰ অধাতৱীয় ধৰ্ম আটাইতকৈ কি হয় বেছি থাকে গতিকে আমি কি ক'ব পাৰো যে নাইট্ৰজেনটো বেছি বিদ্যুৎ ঋণাত্মক সো এতিয়া নেক্সট কোৱেশ্চনটো চাওঁ সো তাত কি দিয়া আছে পৰ্যাবৃত্ত তালিকাত থকা মৌল এ বি চিৰ স্থানসমূহ তলত দেখুওৱা হৈছে তো এনেকৈ পৰ্যাবৃত্ত তালিকাত এই স্থানকেইটা দিয়া আছে মানে 16 নম্বৰ বৰ্গটোত প্ৰথম তিনিটা মৌল আমাক দিয়া নাই ডাইৰেক্ট 4 নম্বৰ মৌলটো দিয়া আছে 16 নম্বৰ বৰ্গৰ বি আকৌ 17 নম্বৰ বৰ্গত প্ৰথমটো দিয়া নাই এ দিছে সেকেন্ডটো থাৰ্ডটো দিয়া নাই ফৰ্থটো তোমাক দিয়া আছে সি তো এনেকৈ এ বি সি খিনি এ বি নম্বৰ বি মৌলটো কোনটো বৰ্গত আছে 16 বৰ্গত এ আৰু সি ক'ত আছে 17 বৰ্গত আছে এইখিনি তোমাক দি দিছে এতিয়া তোমাক সুধিছে প্ৰথম প্ৰশ্নটো মৌল এ ধাতু নে অধাতু তে মৌল এটো কিমান নম্বৰ বৰ্গত আছে তোমাৰ 17 নম্বৰ বৰ্গত আছে আমি জানো 17 নম্বৰ বৰ্গত বাহিৰৰ ফলত কেইটা ইলেক্ট্ৰন থাকে 7টা হয় এবোৰ পঢ়িছো যোজ্যতাত আমি 7টা ইলেক্ট্ৰন থাকিব গতিকে এটা ইলেক্ট্ৰন লৈ লব এটা ইলেক্ট্ৰন ললেই কেনেকুৱা ধৰণৰ আয়ন গঠন কৰিব এনেকুৱা গঠন কৰিব ইলেক্ট্ৰন লৈ লব লৈ লোৱাৰ ইচ্ছা আছে তাৰ মানে তা কি বিদ্যুৎ ঋণাত্মক এইবোৰ কি ধাতু নে অধাতু অধাতুবোৰ হৈছে বিদ্যুৎ ঋণাত্মক ধাতুবোৰ হৈছে বিদ্যুৎ ধনাত্মক মানে হি ইলেক্ট্ৰন এৰি দিয়ে ঠিক আছে গতিকে তোমাৰ এটো কি হ'ব অধাতু হ'ব হেইটো তোমাক সুধিছিলে এতিয়া সুধিছে তোমাক কি সি মৌলটো বি মৌলতকৈ আকাৰত ডাঙৰ নে সৰু চোৱা বি আৰু সি এটা পৰ্যায়তে আছে নে নাই এই সেম পৰ্যায়তে আছে পৰ্যায় এটা যেতিয়া আমি বাওফালৰ পৰা সোফাললৈকে যাওঁ কি হৈ যায় সৰু হৈ যায় পৰমাণুবোৰ আকাৰবোৰ কি হৈ যায় সৰু হৈ যায় গতিকে আমি কি ক'ব পাৰো বি টু সিতকে ডাঙৰ হ'ব বা আমি তোমাৰ প্ৰশ্নটো কি সুধিছিলে যে সি মৌলটো বি মৌলতকৈ আকাৰত ডাঙৰ নে সৰু তে সি মৌলটো আকাৰত বিতকৈ কি হ'ব সৰু হ'ব কাৰণ পৰ্যায় এটাত কি হয় আমি বাওফালৰ পৰা সোফাললৈকে গলে পাৰমাণবিক আকাৰৰ কি হয় হ্ৰাস হয় ঠিক আছে 3 নম্বৰ প্ৰশ্নতে চোৱা সি মৌলই কেনে ধৰণৰ আয়ন গঠন কৰে কেটায়ন নে এনায়ন সি মৌলটো কি 17 নম্বৰ বৰ্গত আছে মানে বাহিৰৰ ফলত কেইটা ইলেক্ট্ৰন আছে 7টা তো ই এটা লৈ ল'ব লৈ পেলাই কি কৰিব মাইনাস আহিব ইলেক্ট্ৰন ললে কি হয় মাইনাস আহে তাৰ মানে আমি কি কম ই কেটায়ন গঠন কৰিছে নে এনায়ন এনায়ন কাৰণ কেটায়ন মানে হৈছে পজিটিভ এনায়ন মানে হৈছে নেগেটিভ ক্লিয়াৰ এতিয়া নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে এটা মৌলৰ পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ল 281 তোমাৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান দিয়া আছে 281 হয়নে এতিয়া কি সুধিছে মৌলটোৰ পাৰমাণবিক সংখ্যা কিমান পাৰমাণবিক সংখ্যা উলিয়াবলে তো একেবাৰে সহজ আমি এটা যোগ কৰি দিম 2 যোগ 8 যোগ 1 ইকুৱেলছ টু 11 হয় না নাই তো তাৰ পাৰমাণবিক সংখ্যা কিমান 11 এক নম্বৰ প্ৰশ্নটো হৈ গল 2 নম্বৰ সুধিছে তলৰ মৌলবোৰৰ কোনটোৰ হৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে সোৱা আমি এনেকুৱা এটা প্ৰশ্ন অলৰেডি কৰিছো তো তাত কি আছিল ৰাসায়নিক সাদৃশ্য যদি চাব লাগে হি একেটা বৰ্গতে থকা মৌল চালে হল কোনটো আছে তলত হয়নে একেটা বৰ্গত মৌল চালে ই কিমান নম্বৰ বৰ্গৰ মৌল বাহিৰত কেইটা আছে এটা তাৰ মানে ই কিমান নম্বৰ বৰ্গত আছে 1 নম্বৰ বৰ্গৰ মৌল এটা 1 নম্বৰ বৰ্গৰ মৌল আৰু কোনটো আছে হেতু চাই ল পটাছিয়াম আছে প্ৰথমটো বা ইয়াৰ আমি ইলেক্ট্ৰনীয় বিন্যাস চালেও গম পাম পটাছিয়ামৰ কিমান দিয়া আছে 19 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা 2881 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো মিলি আছে না ইয়াৰ লগত 11 গতিকে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ক্লোৰিন 17 তো তোমাৰ ক্লোৰিনটো তোমাৰ কোনটো বৰ্গৰ মৌল 17 বৰ্গৰ তো ইয়াৰ ৰাসায়নিক সাদৃশ্য নাই মেগনেছিয়াম 2 নম্বৰ বৰ্গৰ মৌল তুমি লিখি চালেও গম পাবা বাৰু মেগনেছিয়ামৰ যদি লিখি চোৱা কি হ'ব 282 বাহিৰত কি আছে দুটা আছে মিলি আছে জানো ইয়াৰ লগত নাই মিলা গতিকে ইয়াৰ ৰাসায়নিক সাদৃশ্য নাই আৰ্গনৰ কি 18 288 তাৰ মানে ইয়াৰো সাদৃশ্য নাই আনসাৰ কি হ'ব পটাছিয়াম আনসাৰ কি হ'ব পটাছিয়াম এতিয়া নেক্সট কোৱেশ্চনটো চোৱা আধুনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা এটো আমি অলৰেডি খণ্ডসমূহ যেতিয়া কৰিছিলো এই অধ্যায়টিৰ তেতিয়া আমি তাত এটো ডিসকাস কৰিছো আৰু আধুনিক পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা অহুৱাবোৰ কি দৰে দূৰ কৰিছিলে আধুনিক পৰ্যাবৃত্ত তালিকা যেতিয়া আমি পঢ়িছিলো তেতিয়া আমি অলৰেডি এই বস্তুখিনি এটা এটাকৈ ডিসকাস কৰি দিছিলো কেনেকৈ অহুৱাবোৰ আতৰ কৰিছিলে তোমালোকে হে আগৰ খণ্ডখিনি যদি চোৱা তেতিয়া হলে তাত ধুনিয়াকৈ কোৱা আছে
কেনেকেনো সেই অখুৱাবোৰ আঁতৰ কৰিছিলে গতিকে এইটো ইয়াতে ডিসকাস নকৰো নেক্সটটো চোৱা এইটো তোমালোকৰ শেষ প্ৰশ্ন যেটো এই অধ্যায়টিৰ পৰা আহিছে হাইস্কুল শিক্ষান্ত পৰীক্ষা 2020 ত আহিছে এইটো তো দিয়া আছে নিউল্যান্ডছৰ অষ্ট সূত্ৰটো কি এইটো আমি পঢ়িছো নিউল্যান্ডছৰ অষ্ট সূত্ৰৰ সীমাবদ্ধতাবোৰ কি আছিল এইটো আমি পঢ়িছো আৰু মই খণ্ডজিত কৈও দিছিল যে এইটো প্ৰশ্ন আহিছে তোমালোকৰ 2020 চনত গতিকে এইখিনিয়ে তোমালোকৰ প্ৰশ্ন এই অধ্যায়টিৰ পৰা আহিছিলে এই অধ্যায়টিত তোমালোকৰ বেছি দীঘলীয়া প্ৰশ্ন নাহে 2 নম্বৰ 3 নম্বৰ ম্যাক্সিমাম আহে টোটাল 4 নম্বৰ মান আহে এইটো অধ্যায়ৰ পৰা গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ এই খণ্ডটিৰ জৰিয়তে আমি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন অধ্যায়টিৰো সামৰণি মাৰিছো ইয়াত আমি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন অধ্যায়টি আমি 6টা খণ্ডৰ জৰিয়তে টপিকসমূহ ডিসকাস কৰিছো লগতে আমি এই খণ্ড দুটাৰ জৰিয়তে ইয়াৰ আগৰ খণ্ডটি আৰু এইটো খণ্ডৰ জৰিয়তে যিমান সমূহ প্ৰশ্ন হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই অধ্যায়টিৰ পৰা আহিছিলে সেই সমূহ আমি এটা এটাকৈ আলোচনা কৰিছো আশা কৰো তোমালোকে বুজি পাইছা প্ৰতিবোৰ আৰু অধ্যায়টি বুজিব লাগিব তোমালোকে তেতিয়াহে প্ৰশ্নবোৰ কৰিব পাৰিবা আৰু যদি তোমালোকে এই ভিডিওবোৰ চাই ভাল পাইছা তেতিয়া হলে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে নটিফিকেশন পোৱা লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শেয়াৰ কৰিবা ধন্যবাদ